নমস্কাৰ বন্ধুসকল আপোনালোকক উদয়ন অফিচিয়েল চেনেললৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৰে ভালেই মোৰহে মনটো ইমান ভাল নহয় কাৰণ মোৰ ঘৰৰ ওচৰতে 2জন লোকৰ কোভিড পজিটিভ ওলাইছে সেয়েহে কলৈকো যাব নোৱাৰা হৈছো আৰু মানে বন্ধুৰ লগত অলপ খেলিব পাৰি না মানে কি ফুৰিব যাব পাৰি মানে মনটো বহুতে বেয়া লাগি আছে ঘৰতে টিভি চিভি চাই আছো আৰু মানে টাইম পাছ তেনেকৈ কৰিব লগা হৈছে ভাইটিহঁতৰ লগত খেলিছো এয়া চাওক মই মোৰ ভাইটি কথা কওঁতে সি আহি পালেই ধুনু হাই কোৱা What is your name? মোৰ নামটো সি মোৰ নামটো কৈছে কিন্তু মই তাৰ নামটো কৈছো তুমি কোৱা মোৰ নামটো ধৃতিমন বৰা কোৱা কোৱা সি ক'বলৈ নিবিচাৰে তুমি কোৱা মোৰ নামটো ধৃতিমন বৰা কোৱা বন্ধুসকল আজিৰ ভিডিঅ'টোত মই মানে আপোনালোকক সাইক্লিঙৰ মানে সাইকেলৰ কেইটামান বেনিফিটৰ বিষয়ে আপোনালোকক ক'বলৈ খুজিছো তেনেহলে আহক আৰম্ভ কৰো আজিৰ এই বিশেষ ভিডিঅ'টো বন্ধুসকল আপোনালোক যি সকলে মোক চিনি পায় তেওঁলোকেতো চাগে জানে যে মই আগতে যথেষ্ট শকত হৈ আছিলো মানে এতিয়া যেতিয়াৰ পৰা মই সাইক্লিং কৰিছো তেতিয়াৰ পৰা মোৰ মানে চেহেৰা লাহে লাহে পৰিৱৰ্তন হৈ গৈ আছে আৰু আজিকালি মোক প্ৰায় সকল লোকে কয় যে মই অলপ খিনাইছো কিন্তু মই খিনোৱা নাই মানে মোৰ অলপ ওয়েট লছ হৈছে মানে অলপ ফেটছ কমিছে আৰু ওখ হৈছো অলপ আপোনালোকেও যদি ওয়েট লছ কৰিব বিচাৰে তেনেহলে অতি ইজি সাইক্লিং কৰক সহজে ওয়েট লছ হ'ব ই খাটাং সাইক্লিং এটা অতি ভাল ফিজিক্যাল এক্সাৰসাইজ হয় আপোনালোকে যদি এদিন দুদিন কৰে তেনেহলে আপোনালোকে পটককে সুফল নেপাব আপোনালোকে এক দুই মাহ ডেইলি কৰিব লাগিব তেতিয়া আপোনালোকে সুফল পাব মই আগতে 30 মিনিটছত 10 কিলোমিটাৰছ মান যাব পাৰিছিলো আৰু এতিয়া মই 15-16 কিলোমিটাৰ এতিয়া যাব পাৰো মই এনেদৰে স্পিড বঢ়াই যাব লাগিব তেতিয়া আপোনালোকে সুফল পটককৈ পাব মানে 2 নম্বৰতে হ'ল আমি মানে কি গুড ৱে এটা চুজ কৰিব লাগিব সাইক্লিঙৰ বাবে মানে সমান ৰাস্তাতকৈ উখুৰা মুখুৰা বা হিলি এৰিয়া মানে হিলি ৰাস্তাত হলে ভাল হয় তেতিয়া অলপ পৰিশ্ৰম হয় তেতিয়া আমি সুফল পাব পাৰিম আৰু ৰাস্তা চুজ কৰোঁতে সদায় ট্ৰেফিক কম থকা ৰাস্তা চুজ কৰিব 3 নম্বৰতে হ'ল যে আপুনি সাইক্লিং কৰোঁতে আপোনালোকে কেনেকুৱা চাইকেল ল'ব পাৰিব এক্সপাৰ্টৰ মতেতো আমি মাউণ্টেন বাইক বা তেনেধৰণৰ কিছুমান চাইকেল ল'লেই হ'ল কিন্তু মোৰ মতে আপোনালোকে যোনখন চলাই কমফৰ্টেবল ফিল কৰে সেইখন ল'লেই হ'ল আপোনালোকে 4 নম্বৰতে হ'ল যে আমি সাইক্লিঙৰ সময়ত কি ল'ব লাগে আমি সাইক্লিঙৰ সময়ত সাইক্লিং হেলমেট সাইক্লিং গুগল সাইক্লিং গ্লোভছ সাইক্লিং শৰ্টছ সাইক্লিং কিটছ ৱাটাৰ বটলছ আমি সদায় আমাৰ লগত ৰাখিব লাগে 5 নম্বৰতে হ'ল আহাৰ মানে আমি কেনে ধৰণৰ আহাৰ খাব লাগিব আমি ওয়েট লছ কৰিব হলে মানে আমি সাইক্লিং কৰিলেও আমি সদায় আহাৰৰ প্ৰতি চকু ৰাখিব লাগিব বেলেন্স ডায়েট ল'ব লাগে মানে আমি ডেইলি কাম কাজ এক্সাৰসাইজ আদিৰ দ্বাৰা যিমান শক্তি লছ কৰি আছো মানে তাতকৈ বেছি শক্তি পোৱাকৈ আমি খাব নালাগে আৰু জাংক ফুড এভয়েড কৰিব লাগিব মানে ফাষ্ট ফুড 6 নম্বৰতে হ'ল যে আমি সাইক্লিং কৰোঁতে কেনেকুৱা সময়ত আমি সাইক্লিং কৰিব লাগে মোৰ মতে আপোনালোকে মৰ্নিং বা ইভিনিং টাইম এটা আপোনালোকে চুজ কৰি ল'লেই হ'ল তেনেকুৱাকৈ কৰিলে আপোনালোকে সুফল নিশ্চয় পাব বন্ধুসকল আপোনালোক যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো অলপ ছেট কৰি দিব যাতে মই ভিডিঅ' আপলোড দিলে আপোনালোকে পাই যায় ভিডিঅ'টো চাই কেনে পালে কমেণ্টত প্লিজ জনাব আৰু ভাল পালে প্লিজ লাইক কৰিব লাইক কৰি উৎসাহ যোগাব
তেনেহ'লে আজিলৈ ইমানেই। বাই বাই, টেক কেয়াৰ, কৰোণাৰ পৰা বাচি থাকক। ধন্যবাদ, আপোনাৰ দিনটো শুভ হওক। থেংকছ ফৰ ৱাচিং।